লংকাৰ কাকিত বাল্য বিবাহৰ নামত এছপি ছাৰৰ নাম লৈ সাংবাদিকৰ ধন দাবী। 2 টিভি চেনেলৰ সাংবাদিকৰ প্ৰথমে 3000 টকা সংগ্ৰহ, সম্পূৰ্ণ টকা নিদিয়াত হুজাই চাইল্ড লাইনক অৱগত। কাকি আৰক্ষী আৰু চাইল্ড লাইনৰ সহযোগত উদ্ধাৰ কৰি নগাঁও শিশুগৃহত প্ৰেৰণ নাবালিকাগৰাকীক। হেল্ল', ক'ত আছ? কি হ'ল, একো নাহিলে যে ফোন কৰিছিলে? হেল্ল', মনত পৰি আছো, আপুনি ফোন কৰিম তাৰ কাৰণে মই আৰু যোৱা নাই আৰু। আহি যাবি, হ'ল নে নাই? টকাটো মেনেজে ওলাই গোবাৰ নাই। তই পিছত কিন্তু সন্ধিয়ালৈ বেলেগ ব্যৱস্থা কৰিব এতিয়া 100%। তই অকমান সাৱধানে থাকিবি। মইতো মিলাই আছো না। তই সাৱধানে থাকিবি, 100% কিবা এটা হ'ব। উঠাব মই বস্তুটো ইয়াতে এছপি আছে না, এতিয়া যদি মই কৈ দিওঁ গোটেই কথাটো সি পাতি লওঁ। মই এতিয়াতো ক'ব লাগিব, মোক ফোন কৰিব দিছিলে না। নহলে মইতো টকাটোতো মিলাই আছো না, কালি দিনটো দি আহিছো আৰু যিমান মই মিলাব পাৰি আছো মই মিলাই আছো না গোপালদা। এইটো তেনেকে নহয় না, বস্তুটো তেনেকে নহয়, টকাটোও কথা নহয় না, সময়হে বস্তুটো। মইতো বুজিছো, এতিয়া মোৰ তাতো ডাইৰেক্ট কেছ নাই না, সেইকাৰণে মই কালি আনাটো মই ধাৰতে আনি দিছো। তই মিলাই দিব পাৰিবি কেতিয়া? মই লৈ দিম লাগিলে বেলেগৰ পৰা। মই আজি একজনৰ পৰা খুজিছো বাহিৰৰ পৰা, পঠাম বুলি কৈছে 12টাৰ পিছত। তই 12 তাৰিখ পিছত দি দিবি, তই মই মিলাই দিম, বেলেগৰ পৰা লৈ দিম লাগিলে। বেলেগৰ পৰা ন? বেলেগৰ পৰা ন? গোপালদা অলপ কম চম নহয় নেকি? সেইটোতো তাৰ পিছত পাতি লবি লাগিলে। নহয় মানে অলপ কম চমত নকৰিব যেন পাইছো, নকৰিব যেন পাইছো। আপুনি অলপ ৰিকুৱেষ্ট কৰক না। মই কৰিম বাৰু, তই আৰু তোৰ যোগাৰ খিনি নহয়, যোগাৰ খিনি পোৱা থাকিলে মানে ৰিকুৱেষ্ট কৰিবলৈ ভাল। তেনেকে নহয় না এইটো। মই একো নকওঁ, পিছত তই সাৱধান থাকিবি, মই ওলাই একদম নাথাকা কালি দুপুলি 3-4 জেগাত যেন তেন মই যোনটো পাৰিছো পাৰ কৰিছো। পালে আমাৰ তাত গোপালদা দাদাটো আহি পালে, সঞ্জিত দাটো হলো, মই যে টকাই মেনেজ কৰিব পৰা নাই। মই কৈ দিম আৰু নোৱাৰে বুলি, আপুনি যি কৰে কৰক নেকি? অলপ কম চমত মিলা নাই সঞ্জিত দা। তই কিবা লৈ পেলাই তেতিয়া মোৰ মিলাম ন। মই মানে লবলৈহে পইচাটো পোৱা নাই, মই পঠাবহে সন্ধিয়া বুলি কৈছে। তই নোলোৱাকে আহ, লগত লৈ আহিলে কমচে কম কিমানত কৰি দিম সেইটো ক। মানে মই আপোনাক কৈছো নহয়, মই যোনটো কৈছো 7,000ত মিলাই দে না। মৰম কৰ না অলপ তোৰ ভাই বুলি। ঠিক আছে, অলপ বেছিকে লৈ আহিবি বা কমেই লৈ আহিবি, সেইটো মোৰ কথা নাই। তই আহিবি, লৈ পেলাই তই আহিবি, তেনেকে মই কি কৰিব পাৰে মই কৰিম বাৰু। এতিয়া যে মই লৈ পেলাই যাম, এতিয়া যে মোৰ হাতত নাই, মোক সন্ধিয়াকে পঠাম বুলিহে কৈছে। তই কনফাৰ্মটো কৰি ল কিমান টাইমত আহে। সন্ধিয়াকে মানে বাহিৰৰ পৰা পইচা পঠাবহে। তাকেতো কনফাৰ্মটো কৰি পেলাই মোক জনাবি না, তেতিয়া মই কিবা এটা ক'ব পাৰো, নহলেতো নাই আৰু। মানে প্ৰথমতো আহিছিলে, মোকতো কিবাই ফোন কৰিছিলে, গৌতমে সাংবাদিকটো এইটো আমাৰ ঘৰৰ ওচৰৰে, চিনি পাইছো যে পুৰণা কাকি। গৌতম নাই, পিছত অলপ মইতো পথাৰত আছিলো, অলপ দূৰ পিছত মোক লগ কৰিবলৈ ক'লে। যেতিয়া লগ কৰিবলৈ কৈছে, তেতিয়া লগত কিবাও আছিলে, সঞ্জীৱ শইকীয়া। সঞ্জীৱ শইকীয়া, হয়। চিনি পাও মই তাক, আগৰ পৰা চিনি পাও। সঞ্জীৱ শইকীয়াও আহিছে, তেতিয়া আহিছে, মোক কৈছে এনেকা তুমি ছোৱালী এটা আনিলা বোলে। মই কৈছো ছোৱালীটোতো হয় অনা হৈছে, ভাল পোৱা আছিলে, ছোৱালীটো অনা হৈছিলে, কিন্তু ছোৱালীটো বৰ্তমানতো নাই। 17 বছৰ এনে স্কুল চাৰ্টিফিকেট মতেতো 17 বছৰ হৈ আছে। আৰু আপোনাৰ বয়সটো কিমান আছিলে? মোৰ বয়সটো 23। দাবী কৰিছে, মানে সিহঁতে 30,000 টকা দাবী কৰিছিলে। হয়, আপুনি কিমান টকা দিলে তেওঁলোকক? সিহঁতক 3,000 টকা দিলো। হয়, তাৰপিছত সিহঁতেতো মানে এনে গাঁৱৰে ল'ৰা, সিহঁতো সাংবাদিকটো গৌতম মেচটো মোৰ তাতো কিবা নাই, ইমান ভেজাল কৰিব নালাগে আপোনালোকে। হয়, কৰক
টিটুলক কিবা কিবি পাৰ্টি চাৰ্টি চাহ পানী খাক বুলি মই টকা 3,000 দিলো সিহঁত। হয়। পিছত সিহঁতে এইটোতো মানা নাই, একো কোৱা নাই, আৰু মিলাই দিবা বুলি ক'লে। আৰু আপোনাক এই SP ছাৰৰ কিবা মানে কথা কৈ পেলাই মানে ভাবুকি দিছিল নেকি? কথা কৈ হয় হয়, চাইল্ড লাইনক দিব লাগিব, এইকেইটা উঠাই লৈ যাব, এনেকা কৈ পেলাই মানে চবক দিব লাগিব বোলে শ্বেয়াৰটো, সেইকাৰণে কমত পৰা নাযায় বোলে। বৰ্তমানতো আপোনাকতো সেই আৰক্ষীয়েতো মানে বিচাৰি ফুৰিছে, আপুনি ধৰক যে বৰ্তমান সেইটো আপুনি ধৰা দিয়ক, আপুনি ধৰক মানে আমি জানো যে ধৰক মানে দোষীয়ে শাস্তি পাওক, বা আপুনি দোষ কৰিছে বা ছোৱালীয়ে দোষ কৰিছে, এটা শাস্তি পাওক, হয়নে? থানাত আহি পেলাই আপুনি সেই আত্মসমৰ্পণ কৰি দিয়ক যদি আছে, কাৰণ কেছটো চলি থাকিব, গতিকে আপুনি শাস্তি পাওক। আমি ধৰক মানে বাল্য বিবাহটো আমিও সমৰ্থন নকৰোঁ, বাল্য বিবাহটো আমিও সমৰ্থন নকৰোঁ, কাৰণ সেই আমি সেই সমাজৰ ধৰক মানে সিমান ভালটোৱে চিন্তা কৰোঁ, কাৰণ যোনটো সেইটো হোৱা নাই, বয়সটোতো হোৱা নাই। আপুনি শাস্তি পাওক, সেইটো আমি মানে বিচাৰোঁ, বা ছোৱালীজনীয়ে শাস্তি পাওক, সেইটো বিচাৰোঁ। সিহঁতে কৈছে SP চব আছে, দিব লাগিব। চাইল্ড লাইনৰ কথা দিছে, নহ'লে চাইল্ড লাইন আহিব, উঠাই লৈ যাব, অমুক তমুক ভাবুকি দিছে। ঠিক আছে। কাকি আৰক্ষী আৰু চাইল্ড লাইনৰ সহযোগত উদ্ধাৰ কৰি নগাঁও শিশুগৃহত প্ৰেৰণ নাবালিকাগৰাকীক। নাবালিকাগৰাকীক 3 মাহ পূৰ্বে পলুৱাই নিয়া হায়ংস্থলৰ যুৱকজনৰ নাম প্ৰসেনজিৎ দাস। চাইল্ড লাইনক অৱগত কৰাৰ পূৰ্বে হোজাই সাংবাদিক গৌতম মেছ নামৰ লোকজনে যুৱকজনক SP ছাৰৰ নাম লৈ টকা দাবী কৰাটো কিমান গ্ৰহণযোগ্য? আনজন TV চেনেলৰ সাংবাদিক সঞ্জীৱ শইকীয়া এইজনে আকৌ যুৱকজনৰ ঘৰত টকা লোৱাৰ বাবে উপস্থিত হোৱাত গৌতম মেছে যুৱকজনৰ লগত গৰু বেচা কিনাৰ দৰে দাম দৰ কৰে। পূৰ্বেও সঞ্জীৱ শইকীয়া নামৰ সাংবাদিকজনে কাঠ মিল আৰু জুৱাৰীৰ পৰা মাহেকীয়া বাৰ্তা লোৱাৰ বাতৰি আমি প্ৰকাশ কৰি আহিছিলোঁ। এই দুজন সাংবাদিকে বহুদিনৰ পৰাই বাল্য বিবাহৰ নামত টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ আহিছিল যদিও সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব নোৱাৰাত আমি বাতৰি প্ৰকাশ কৰিব পৰা নাছিলোঁ। এই দুজন সাংবাদিকৰ বিৰুদ্ধে হোজাই জিলাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়তহে লক্ষণীয় হ'ব।